নমস্কাৰ। আজি মই আহিছোঁ সামাজিক মাধ্যমত ভাইৰেল হোৱা এজন দেৱ শিশুৰ ওচৰলৈ, যাৰ নামেই হ'ল বিস্ময় হীৰা। তেওঁৰ ওচৰলৈ আহিছোঁ আজি। তেওঁ বহুতো বাদ্যযন্ত্ৰ আচলতে বজাবলৈ জানে, ঢোল হওক, নেগাৰা হওক, তেনেকুৱা কিবা কিবি জানে। আৰু কি জানে আমি জানিবলৈ চেষ্টা কৰিম, আপোনালোকেও চাই থাকক। এতিয়া আহিছোঁ বাৰু। বিস্ময়, তোমাৰ খবৰ কি? ভাল। তুমি কোন ক্লাছত পঢ়ি আছা এইবাৰ? প্ৰাথমিক। আচ্ছা, আজি স্কুল গৈছা নে তুমি? গৈছা আৰু আহিছা? আমি মানে দেখি আছো, শুনি আছো তুমি কিবা কিবি বাদ্যযন্ত্ৰ মানে বজাব জানা। কি জানা? নাগাৰা আৰু ঢোল আৰু দবা। বাৰু, আমাক আজি বজাই কিনে শুনাবা না তুমি? শুনাবা? ক'ত আছে তোমাৰ এই মানে বস্তুবিলাক বজাবৰ কাৰণে? ঘৰত আছে? ঠিক আছে দিয়া, তুমি ঘৰৰ পৰা লৈ আহা, নহ'লে আমাক এই মানে বজাই কিনে শুনা। আৰু যিসকল ভিউৱাৰ্ছ আছে তেখেতসকলেও মানে শুনিব বিচাৰিছে আৰু শুনিব। লৈ আহা নহ'লে, হ'ব? যোৱা, লৈ আহা। আমি ৰৈছোঁ বাৰু, দিয়া। বিস্ময়ৰ সম্পূৰ্ণ নাম বিস্ময় জ্যোতি হীৰা। ঘৰ দক্ষিণ কামৰূপৰ সাতপহলী গাঁৱত। এতিয়া বিস্ময় যি বাদ্যযন্ত্ৰ আছে গোটেইখিনি লৈ আহিছে বাহিৰত। এতিয়া বজাই শুনাব। প্ৰথমতে কি বজাই তাক মই সুধি ল'ম, তাৰ পাছত চাই থাকক আপোনালোকে। কি বজাবা এতিয়া প্ৰথম? শংখাত ধ্বনি বজাম। ঠিক আছে বাৰু, দিয়া বজোৱা তুমি। দিয়া। এইবাৰ তুমি কি শুনাবা? ঝুমুৰ। এইটোতে শুনাবা? দিয়া, ঠিক আছে, শুনোৱা বাৰু। কি শুনাবা তুমি? দিহানাম। দিহানাম। দিয়া বজোৱা। ঠিক আছে বাৰু। এতিয়া তুমি ঢোল বজাবা নেকি? দিয়া বজোৱা ঢোল।
মোৰ নাম শ্ৰী কমল হীৰা। কমল হীৰা। হয়। আপুনি মানে বিস্ময় মোৰ দেউতাক হওঁ। দেউতাক হয়। হয় হয়। বাৰু ঠিক আছে। মানে এই প্ৰতিভাটো তাৰ কেতিয়াৰ পৰা মানে আছে? আমাৰ কাচিয়লি বাৰেবৰণীয়া কৃষ্টি দল বুলি এটা কৃষ্টি আছে। হয়। যেতিয়া আমি তাৰে আখৰা কৰো তেতিয়া মানে আমাৰ লগত যায় আখৰা কৰা জাগাত আমাৰ লগত ঢোলটো বজাই যায়, নাগাৰা বজাই। মোটামুটি 2 বছৰ মানৰ পৰাই বজাই আছে এইবিলাক। এতিয়া বয়স কিমান তাৰ? এতিয়া 5 বছৰ বুলিয়ে ক'ব পাৰি, মাত্ৰ 4-5 দিন বাকী আছে আৰু হয় 5 নেকি? বছৰৰ পৰা। আচ্ছা, আপুনিও এইবিলাকৰ লগতে জড়িত হয় আৰু? হয় হয়, মই ধৰক ঢোল, বাঁহী, তাল, নাগাৰা, পেঁপা গোটেইখিনিয়ে বজাওঁ। গোটেইখিনি। হয়। আৰু আপোনাৰ মিছেজো? হয় হয়, এইবিলাকত হেৰি কৰে, ধৰ আমাক যেতিয়া আমি বিহুৰ হেৰি কৰো, ধৰ আখৰা কৰো, তেখেতে শিকাই, মই বজাওঁ। হয় নেকি? হয়। বাৰু ঠিক আছে। আপোনাৰ নাম? নমস্কাৰ, মোৰ নাম শ্ৰী মঞ্জু হীৰা। মঞ্জু হীৰা। হয়। বাৰু আপুনিও এইবিলাকৰ লগতে জড়িত, গতিকে আছো। বাচ্ছাও তেনেকুৱাই হৈছে আৰু। হয়। কি কৰে আপুনি মানে আৰু? এনেই বিহুত অলপ চলপ শিকাও আৰু কোৰিয়োগ্ৰাফ কৰো। এনেই আমাৰ বাৰেবৰণীয়া কাচিয়লি এটা কৃষ্টি আছে, সেই হয়। কৃষ্টিটো যোৱা 2 বছৰত ভৰি দিলে। হয়। এই মানে কি আমি যেতিয়া প্ৰেক্টিচ আখৰালৈকে যাওঁ, মোৰ হাজবেণ্ডে এইবিলাক বজাই আৰু মই শিকাও, তেতিয়া তাৰমানে কি কেতিয়াবা তাকো লৈ যাবলগীয়া হয়। এনেকুৱা হয় তাৰমানে কি ৰাখিব নোৱাৰো। মোৰ হাজবেণ্ডে যেতিয়া বজাই মানে কি সৰু সুৰাকে এটা সৰু ঢোল লৈ ট্ৰাই কৰে। আমি মানে হাতেদি আৰু মানে কি শিকাবলগীয়া হোৱা নাই আৰু শিকাও নাই আৰু সৰু আছে, এইবিলাক ভবা নাছিলো। সেইদিনাখনে মানে কি আমাৰ স্কুলত প্ৰতিষ্ঠা দিৱস আছিল। তাৰমানে দাদা এজনে ক'ল অলপ চলপ বজাবা দিম নেকি? তেতিয়া আৰু মই নাৰ্ভাছ ফিল কৰিছিলো, যেতিকে মই শিকায়ে নাই, কি কৰে কি নকৰে। তাৰপিছত আৰু তেনেকে আৰু ভয় নকৰাকে দিলো। আৰু অসমবাসী ৰাইজে আশীৰ্বাদ কৰিছে, মৰম কৰিছে, সেইটো কাৰণে ভালো লাগিছে। আৰু পিছলৈকেও এনেকে মৰম কৰিব আৰু সেইটো আশা নিশ্চয় কৰিছো। কৰিব আৰু মানে বাৰু। কি ল'ৰাটোক কেনেদৰে মানে কি সংস্থাপন দিব পাৰো, কেনেদৰে শিকাব পাৰো, সেইটো আৰু চেষ্টা কৰিব লাগিব আৰু। আপোনালোকে ভিডিঅ'টো চালে কেনে পালে এটা কমেন্ট কৰি জনাবলৈ নাপাহৰিব। আৰু লগতে দাদাৰো এটা মানে ইউটিউব চেনেল আছে, মানে কমল দাৰ, বিস্ময় হীৰাৰ দেউতাক। তাত আপোনালোকে যিহেতুকে দাদাই কালাৰ কৰো বুলি কৈছে, কালাৰৰ লগতে বিস্ময় হীৰাৰ কিছু ভিডিঅ' আপোনালোকে তাত পাই যাব। মই আপোনালোকক সেই তলত চাই লওক, আপোনালোকৰ নাম মই লিখি দিছো চেনেলত, তাত আপোনালোকে পাই যাব। বাৰু মই ডেছক্ৰিপশ্যনতো দি দিম বাৰু। ঠিক আছে। ভিডিঅ'টো চাই যদি ভাল পাইছে আৰু লাইক এটা দি দিব। লগতে যদি চেনেলটো যদি কোনোবা যদি নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ।